আজি মই ক'বলৈ ওলাইছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ ঔ কুঁৱৰী নামৰ সাধুটি। ঔ কুঁৱৰী। এজন ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ'ল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুৱাপাতত দলিয়াই পেলাই দিলে। কিন্তু দেখা গ'ল দিনৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔটেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি। এদিন ঔটেঙাটো দুপৰীয়া মানুহ দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপ্লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি ৰূপেৰে চাৰিওদিশ উজ্জ্বল কৰি চুলিকোছা ৰ'দত শুকাই লৈ আকৌ ঔটেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোহ ঘৰত সোমাল। ইফালে কোঁৱৰক বাপেক মাকে নেদেখি বিচাৰি চলাথ লগোৱাত কোঁৱৰে ক'লে যে অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে। সেই ঔটেঙাটোৰ সৈতে মোক বিয়া দিব লাগে। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ খটবান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔটেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কাটি ক'লে, মোক কিয় এইদৰে লাজ দিব লাগিছে? কিন্তু শেহত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰ সৈতে তাৰ বিয়া দিলে। বৰ ধুমধাম কৰি কোঁৱৰে ঔটেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি। ৰজাৰ কোঁৱৰে ঔটেঙাৰে সৈতে একেটা শুৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔটেঙাৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি সুধিলে, বোপা, তুমি দেখোন মন মাৰি বহি আছা। তুমি বিয়া কৰালা, কিন্তু ক'তা? আমি দেখোন বোৱাৰীক দেখা পোৱা নাই। বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰে পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি ক'লত বুঢ়ীয়ে মাত লগালে, বোপা, ঔটেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে। শুৱনি ঘৰৰ ভিতৰত একুৰা তুঁহ জুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তোমাৰ শোৱাপাটিত টোপনি অহাৰ ভাও জুৰি নাক ঘোৰঘোৰাই থাকিবা। তোমাৰ টোপনি আহিছে বুলি ভাবি
যেতিয়া সেই ঔটেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব, তেতিয়া তুমি ততালিকে উঠি সেই ঔটেঙাটো জুইত দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাচ কৰে মাটিত পৰি গৈছে। তেতিয়াই লৰালৰিকৈ সেই বাতিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মূৰত ভৰোন দিবা। দিলেই তাই জ্ঞান পাই উঠি বহিব। বুঢ়ীৰ বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক বটা দি বিদায় দিলে আৰু সেই ৰাতি বুঢ়ীৰ কথামতেই কৰি ঔকুঁৱৰীক লাভ কৰিলে। কোঁৱৰৰ বাপেক মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ'ল। বিয়ৈ বিয়নী ৰজাৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰো মনত ৰং মিলিল আৰু আকৌ তেওঁলোকে মহাপয়োভৰেৰে জীয়েক ঔকুঁৱৰীক বিয়া দিলে। আমাৰো কাপোৰ কানি কলা হ'ল, আমিও গুচি আহিলোঁ।